হেল্ল' বন্ধুসকল, গুড মৰ্ণিং আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে উৰুকা আৰু আজি ভোজ খাব লাগিব। মানে এটা মাছ লোৱা হ'ল আজি 3 কেজি ওজনৰ বাহু মাছ 550কৈ ল'লে। এইটোৱে আজি ভোজ খাব লাগিব আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ প্ৰথমতে। আৰু ভিডিঅ'টো আচলতে কালিয়ে বনাব লাগিছিলে, কিন্তু আজি বনাবলগীয়া হ'ল। কালি সময়টো এনেকুৱা হ'ল যে মই সেইটো সময়ত ভিডিঅ'টো বনাব নোৱাৰিলোঁ। আৰু ঘটনাটো হ'ল অলপ বেয়া, মানে কি হ'ল কেছটো, কালি গাড়ীখন চলাই টাউনৰ পৰা আহি আছিলোঁ। তাৰপিছত গাড়ীখন ৰখাই পিনি কিবা এটা কামত মানে গাড়ীখন ৰখালোঁ। তাৰপিছত যেতিয়া যাবলৈ ল'লোঁ, এতিয়া গাড়ীখনৰ যিটো গিয়েৰ সেইটো নলগা হৈ থাকিলে। মানে গিয়েৰটো একদম লুজ হৈ গ'ল, একদম লুজ হৈ গ'ল। আৰু কি বুলি ক'ম এতিয়া, মই সেইটো বুজাব নোৱাৰোঁ মানে কি হৈ আছে। গিয়েৰটো একদম লুজ হৈ গ'ল, গিয়েৰটো নালাগে এতিয়া। 1 নম্বৰ লাগিছে নে 2 নম্বৰ লাগিছে একো গম পোৱা নাই। তেনেকৈয়ে গাড়ীখন কিবা এটা গিয়েৰত আনিলোঁ, যেনে তেনে আনিলোঁ, ঘৰ পালোহি। এতিয়া মেকানিকজন আহিব অলপ পিছত, চাবহি তেওঁ কি হৈ আছে গিয়েৰটো। মানে গিয়েৰটো নলগা হৈ থাকিলে, একদম লুজ হৈ গ'ল। এতিয়া কি কৰোঁ, কালিৰ দিনটো মানে বেয়াই আছিলে। ভাল যদি ক'ৰবাত যদি ফুৰিবলৈ যোৱাহেঁতেন, কালিয়ে মানে অৱস্থাটো অলপ বেয়া হৈ গ'লহেঁতেন। সেইকাৰণে দিনটো বেয়া বুলি ক'লোঁ। কালি দিনটো বেয়া আচলতে। আজিও এইকেইদিন যদি ভাল কৰিব নোৱাৰোঁ গাড়ীখন, তেন্তে আজি যদি ভাল কৰিব নোৱাৰোঁ তেন্তে কাইলৈতো বন্ধ থাকিব, একদম পৰহিলৈহে হ'ব। আৰু এইকেইদিন মানে মোৰ কঁকালটো এনেকুৱা বিষ যে মই বাইকখন চলাবও ভালকৈ মানে নোৱাৰা অৱস্থাত হৈছোঁ। কিন্তু আজি যেন তেনে ডিউটি যাব লাগিব, স্কুল খোলা আছে আজি। তো মেকানিকজন আহিব, কি হৈ আছে চাবহি। তাৰ আগতে মই আপোনালোকক দেখাইছোঁ গাড়ীখনৰ গিয়েৰটো কি হৈ আছে। চাই থাকক ভিডিঅ'টো। এইটো গিয়েৰটো দেখিছেনে? এইটো চাওক দেই, এইটো চাওক একদম লুজ হৈ থাকিলে। এইটো একো নাই, কি হৈ আছে একো নাজানো। এই চাওক, দেখিছেনে কি হৈ আছে, একো পাত্তা পোৱা নাই। এইটো এনেকুৱা হৈ থাকিলে, একদম লুজ আৰু নাই, একোৱে নালাগে। এইবোৰ একোৱে নালাগে, ঘূৰি থাকে, গোলটো নিচিনাকৈ ঘূৰি থাকে। কি হৈছে নাজানো আৰু। মেকানিক আহিলেহে গম পাব কি হৈ আছে। তেওঁ চাব লাগিব কি হৈ আছে, তাৰপিছতহে গম পোৱা যাব। একদম লুজ হৈ থাকিলে। কালি মুঠতে এনেকৈ গিয়েৰটো এনেকৈ লগাইহে দিছোঁ আৰু নম্বৰত আহিছে মই নিজে নাজানো। জাষ্ট আহিহে আছোঁ আৰু। মেকানিকজনে গাড়ীখন চাই থৈ গ'লহি অলপ আগত। তেওঁ ক'লে যে গিয়েৰ লিভাৰটো খোল খাই গ'ল, মানে ভিতৰৰ পৰাই গিয়েৰ লিভাৰটো খোল খাই গ'ল। সেইকাৰণে গিয়েৰ চিয়েৰ একো লগা নাই। কৈছে 3 ঘণ্টামান লাগিব এইটো ভাল কৰোঁতে। মানে কাইলৈ পৰহিলৈ যিহেতুকে মাঘ বিহু আছে, সেইকাৰণে বন্ধ থাকিব। সেইকাৰণে আজিয়ে লৈ যাব কৈছে। মই এতিয়া আজিয়ে লৈ যাব লাগিব, টানি পিনি গাড়ীখন লৈ যাম। তাৰপিছত আহি 12টা বজাৰ আগত ভাল কৰি দিব। মানে 2 ঘণ্টা 3 ঘণ্টা লাগিব বুলি কৈছে। তো এতিয়া লৈ যাওঁ। মাজত নাথাকিলে সেই একো নহয়, মাজত নাথাকিলে আমি য'তে ত'তে লগাই দিম। क्या होगा। হৈ গ'ল নি ৰ'বা। গৈ আছোঁ, গাড়ী টানি আছে গাড়ীয়ে, আৰু মই ষ্টেৰিং মিলাই গৈ আছোঁ। গাড়ীৰ ৰছী ছিগি গৈছিলে, আকৌ লগাবলগীয়া হ'ল। বহুত কষ্ট পাই আছে চাগে দুইখন গাড়ীয়ে। মোৰ গাড়ীখনে বহু কষ্ট পোৱা নাই, এইখন গাড়ীয়ে বেছি কষ্ট পাইছে। আৰু জীৱনত প্ৰথমবাৰৰ বাবে হৈছে এনেকুৱা। মানে এই বছৰটো বৰ ভাল নহয়। 1 তাৰিখে হাত বেয়া হৈছিলে, আৰু এতিয়া গাড়ী বেয়া। মানে 2026 চনটো মোৰ কাৰণে বৰ ভাল নহয় যেন পাইছোঁ। কি কৰিব উপায় নাই, হৈ যায় কেতিয়াবা জীৱনত, পুথল হৈ যায়। আমাৰ বাহনৰ গতিবেগ
এইডাল হৈছে গিয়েৰ লিভাৰডাল এইডোখৰ গোটেইখন খুলিব লাগিব হে এইবোৰ একেবাৰে বিকিবা নেকি দামেই নাই কেলে কি বিকিবা কি দাম নো দাম নাই ক'লো 20 টকা ৰেট অত বছৰ ৰাখি যদি 20 টকাকে দিব পাৰে কি হ'ব 20 টকাহে ৰেট নে আজিকালি আমি এল পি স্কুলত পঢ়ি থাকোঁ কেজি 5 টকা নে কেইটকা আছিলে 20 টকা এতিয়া বস্তাই বস্তাই জাপ জাপ কৰি আছে হে সব 20 টকাই কৈ গৈছে দাম উঠিব এসময়ত দাম উঠিব আজি নাই বাৰু বস্তা এটা 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 বস্তা 50 টকা ওপৰ সোমাই দেখোঁতে গম পাই দাঙিব নোৱাৰো অলপ আগত যিডোখৰ গিয়েৰ লিভাৰ দেখিলে সেইডোখৰ এডোখৰহে আচলতে গিয়েৰ লিভাৰডাল দুটুকুৰা হৈ থাকিলে এডোখৰ সেইডোখৰ আৰু এডোখৰ সেইডোখৰ উলিয়াই আছে গিয়েৰ লিভাৰডালে আচলতে ভাগি থাকিলে দুডোখৰ হৈ গ'ল হৈ যায় কেতিয়াবা পুৰণা হ'লতো গাড়ীখন 18 বছৰ হৈ গ'ল সেইকাৰণে ভাগি গ'ল এতিয়া এইডোখৰ উলিয়াই আছে মানে গিয়েৰ লিভাৰটো উলিয়াবলৈ হ'লে মানে গোটেই গিয়েৰ বক্সটো খুলি দিয়া নাই এডোখৰ তলফালৰ পৰাই উলিয়াব পাৰি বেলেগ কিবা মেজৰ প্ৰব্লেম হোৱাহেঁতেন গোটেই গিয়েৰ বক্সটো খুলিবলগীয়া হ'লহেঁতেন গিয়েৰ লিভাৰৰ এটুকুৰা এইডোখৰ আৰু আন টুকুৰাটো হৈছে এইডোখৰ মেকানিকজনে উলিয়াই আনিলে সেই দুটুকুৰা হৈ গ'ল কিবা মেজৰ প্ৰব্লেম হোৱাহেঁতেন গোটেই গিয়েৰ বক্সটো খুলিবলগীয়া হ'লহেঁতেন মোৰ যেনিবা তেনেকুৱা এতিয়া হোৱাগৈ নাই এয়া নহৈছে আমাৰ নবদা তেওঁলৈ ধন্যবাদ থাকিলে গাড়ীখন গেৰেজলৈকে টানি অনাৰ কাৰণে চবেই টানিবলৈ বেয়া পায় মানে তেওঁ আনিলে কাৰণে ধন্যবাদ আৰু এইডাল হৈছে ফুল গিয়েৰ লিভাৰডাল এইডালেই হৈছে দুটুকুৰা হৈ থাকিলে এইডালেই মেইন আৰু এইডাল হৈছে নতুন গিয়েৰ লিভাৰডাল এইডাল এতিয়া অকণমান পেট্ৰলে নে ডিজেল জানো ধুই দিছে অকণমান তাৰপিছত এইডাল লগোৱা যাব ইয়াৰ কাহিনীটো কৈ আছোঁ অলপ পিছত হে চোৱাৰ পিছত গম পোৱা গ'ল যে গিয়েৰৰ যিটো লিভাৰ থাকে সেইডাল ভাগি গৈছিল মানে দুটুকুৰা হৈ গৈছিল কেনেকৈ ভাগিলে গম নাপাওঁ কিবা কাৰণত ভাগিব পাৰে চাগে গিয়েৰ লিভাৰডাল ভাগি গ'ল আৰু তাৰপিছত তেখেতে ক'লে যে দোকানৰ পৰা নতুনকৈ কিনাতকৈ যিবোৰ ডেম্প থাকে ডেম্পত বিচাৰি চাম বুলি ক'লে ডেম্পত তাৰপিছত ওচৰতে থকা ডেম্পত বিচাৰি গ'ল এডাল পালোঁ বাৰু তো সেইফালে খৰচা এটা কমি গ'ল নহ'লে আকৌ আমগুৰি যাবলগীয়া হ'লহেঁতেন আমগুৰিৰ পৰা অনা নিয়া মানে আকৌ ধৰি লওক 20 কিলোমিটাৰ অহা যোৱা এতিয়া ওচৰতে ডেম্পত বিচাৰি গ'ল তাত পোৱা গ'ল এতিয়া ডেম্পত এইকাৰণে বিচাৰি গ'লে লাভ হয় কাৰণ ডেম্পত অৰিজিনেল যিখিনি মানে পুৰণা গাড়ীবিলাকৰ যিখিনি অৰিজিনেল পাৰ্টবিলাক পোৱা যায় নহ'লে আকৌ দোকানত এনেও অৰিজিনেলটো পোৱা নাযায় বাৰু এনেই লিখা থাকে জেনুইন বুলি কিন্তু অৰিজিনেল নহয় সেইটো ডেম্পত অৰিজিনেলবিলাক পোৱা যায় সেইকাৰণে ডেম্পৰ পৰাই লৈ আহিলোঁ এতিয়া লগাই আছে নতুন গিয়েৰ লিভাৰডাল লগাই আছে আৰু অলপ সময় লাগিব বেছি সময় নালাগে বাৰু আধা ঘণ্টাৰ ভিতৰত হৈ যাব লাগে এইডাল এতিয়া আমাৰ নতুন গিয়েৰ লিভাৰডাল লগোৱা হৈ গ'ল একদম ফিটিং কৰি দিছে ধুনীয়াকৈ এতিয়া একদম মুখনিখন ধুনীয়াকৈ লগাই দিব আৰু এইখিনি ঢালি দিয়া হৈছে এতিয়া গিয়েৰ অইল 2 লিটাৰ খায় অল্টত 2 লিটাৰ গিয়েৰ অইল খায় আৰু গিয়েৰ অইলটো দিছোঁ মই মেক মেক আৰু প্ৰিণ্ট লিখা আছে প্ৰাইচ লিখা আছে 369 তো ফাইনেলি বন্ধুসকল মোৰ গাড়ী বনোৱা হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ খৰচা হ'ল আপোনাৰ 2500 টকা খৰচা হ'ল
আৰু মানে গিয়েৰ লিভাৰডাল ভাগি গ'ল কাৰণে নতুনকৈ এডাল নিকিনিলোঁ আৰু মানে টেম্পত গৈ পিনি নতুন পুৰণা এডালকে লগাই দিলোঁ মানে এমাৰ্জেঞ্চি লগাব লাগে নহ'লে আকৌ আমগুৰিৰ পৰা গৈ পিনি লগাওঁতে বহুত দেৰি হৈ যাব যে কিন্তু এতিয়া গিয়েৰডাল লগোৱাৰ পিছত মানে আগৰ নিচিনা ফিলটো অহা নাই মানে আগতে যেনেকুৱা ফিল আছিলে সেই তেনেকুৱা ধৰণৰ ফিলটো হোৱা নাই তথাপিও মোটামুটি চলি যাব চলাব জানিলে মোৰ কাৰণে এইটো চলি যাব হয়তো এতিয়া নতুন যদি কোনোবাই ঘপককৈ চলাবলৈ আহে তেতিয়া এখন চলাব দিগদাৰ পাব অলপ মোৰ কাৰণে চলি যাব লগোৱা হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ ভোক লাগি আছে ভাত খোৱা নাই আজি দিনটো এতিয়া গৈ পিনি খামগৈ আৰু ভাত এতিয়া গাড়ী চলাই গৈ আছোঁ কাৰণে ভিডিঅ'টো ৰেকৰ্ড কৰোঁতে অকণমান দিগদাৰ হৈছে ভিডিঅ'টো শেষলৈকে আপোনালোকে চালে যদি ভাল পায় চোৱাৰ পিছত যদি ভাল পাইছে তেন্তে এটা লাইক মাৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে জয় অসম বন্ধুসকল